আৰু বাবা চোৱা অ মাই গড বাবা এয়া পৰা উঠি গৈ কিনে আকৌ ইয়াত লচুন হৈছেগে ৰাম ৰাম কৃষ্ণ আৰু এজোপা চিনি পাইছেনে হাতখন লেতেৰা যদিও কিন্তু গুটিটো লেতেৰা লগা নাই অ মাই গড বাবা এজোপা চোৱা এজোপাতে 1 2 3 কেনেকুৱা লাগিছে জনাওকচোন মোৰ বহুত বেছি ভাল লাগিছে আৰু নমস্কাৰ জনাইছো আপোনালোক সকলোকে আৰু আজি মোৰ বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিশেষ কোৱাৰ কাৰণ কি জানেনে এই আজি বাৰীৰ ভিতৰতে আছো এইবোৰ কিহৰ ফুল দেখি পাইছেনে এইবোৰ কিহৰ ফুল পিয়াজৰ দেখিছেনে আৰু আমাৰ এইখিনি মাইকী পিয়াজ আৰু মাইকী পিয়াজখিনি গেলি গৈছে গেলি যোৱাৰ কাৰণে আজি পিয়াজ আৰু লচুনখিনি উগলাই দিও আজি ইমান দিন হল বৰষুণ কৰোতে গৈছে নহলে গেলি গৈছে সেইবাবে মই পিয়াজ আৰু লচুন উগলাবলৈ আহিছো আৰু এয়া চাওক এজোপা মাইকী পিয়াজতে কিমান থাকে আটাইতকৈ পিয়াজটো ৰুলে মানে বহুত উৎপাদন হয় কিন্তু এবাৰ মই কঠিয়া নাপাইছিলো মায়ে কেইটামান কঠিয়া দি আহিছিলে সেই কঠিয়া কেইটা মায়ে ৰুই দিবি বুলি দি আহিছে এবছৰ এইখিনি নেখাও এবছৰ এইখিনি কঠিয়ালে থৈ দিম যেহেতু কঠিয়াৰ কাৰণে বহুত দৰকাৰ উঘলাই আছো অকলে উঘলাই আছো এয়া ক'বাত বেয়া হৈ গৈছে ৱাও এয়া চাওক কিমান ডাঙৰ সৰু হৈছে দেখিছেনে আপোনালোকৰ আগতে ৰুই কিনে দেখাইছিলো ইমান কণী গুটি আৰু এতিয়া চাওক এইটোহত কিমান ডাঙৰ হৈছে ভাল লাগে নিজৰ ঘৰত যিমানে হলেও এনেকৈ উৎপাদন হলে বহুত বেছি ভাল লাগে মইতো বহুত বেছি ভাল পাওঁ আৰু সেইবাবে মই লগাই ইমান ভাল পাওঁ জানেনে আৰু এইখিনি শুকালে মানে হৈয়ে যাব আৰু উঘলা দেখাম দেই আৰু ও মাই গড বাবা এজোপা চোৱা এজোপাতে 1 2 3 সেই যে ফেৰ মেলিছিলে কৈছিলো এজোপা আচৰিত চোৱা এটা গুটি হৈছিলে এনেকুৱা হৈছিলে পিয়াজৰ নিচিনা হৈ গল অ লচুন এনেকুৱা হয় ওহো এনেকে নহয় লচুনো বহল কৰি দিব লাগে ন পিয়াজৰ গটকে এবাৰ হৈ গল অহাবাৰ এনেকুৱা কৈ দিম সেইদিনাখন তুমি উঘলাই দিলা কেইবাজোপাও আজিহে গম পাইছো এয়া এনেকে ফাট মেলি গৈছিলে ওহো যেজোপা ফাট মেলিছে সেইজোপাই পোখা ওলাই গৈছে আকৌ এইটো হল এনেকে হৈছিলে নহয় চবৰ পৰা হল যে হৈ কিনে আকৌ এটা চোৱা ইয়াত আকৌ জইন হৈছে দেখিছা এ ৰাম এইজোপাটো ধেৰ হব এয়া চোৱা হয় এয়া মানে গম পাই গলো দেই এবাৰ ফালি দিম লচুনবোৰ যেনেকে পিয়াজবোৰ ফালি দিছিলো সেনেকৈ লচুনবোৰ এবাৰ ফালি দিব লাগিব এজোপা তেনেকুৱা চোৱা এজোপা ফালি গৈছিলে আৰু এজোপাতে এয়া চোৱা এনেকে লচুন লাগে বুলি মই নাজানো আকৌ এবাৰহে জানিছো মই এটা এফুটত মাত্ৰ ডাঙৰকে এটা হয় বুলিহে জানিছিলো কিন্তু এবাৰ আকৌ আমাক ভগৱানে বেছিকে দিছে আৰু এজোপা চিনি পাইছেনে সৰু ফুটকলা বুলি কওঁ আমি লচকচি আচলতে আৰু ফুটকলা বুলিও কয় সৰু ফুটকলা বা লচকচি গুটিটো আপোনালোকে খাই পাইছেনে হাতখন লেতেৰা যদিও কিন্তু গুটিটো লেতেৰা লগা নাই ইমান বেছি ভাল লাগে খাবলে কলা এজাত থাকে ৰঙা এজাত থাকে আগতে আমি ঘূৰি ফুৰো এইবোৰ খাবৰ কাৰণে আৰু কাম কৰি থকা মানুহ যি হলেও খাই দি ভাল লাগে হয়নে আৰু এয়া চাওক কেনেকুৱা লাগিছে জনাওকচোন মোৰ বহুত বেছি ভাল লাগিছে আৰু ওলালে কেইবা কেজি ওলালে আৰু এইখিনি ইয়াত খানি কিনে এনেকৈ দম কৰি থৈ দিছো আৰু বাবা চোৱা অ মাই গড বাবা এয়া পৰা উঠি গৈ কিনে আকৌ ইয়াত লচুন হৈছেগে ৰাম কৃষ্ণ অ ঈশ্বৰ পদুমৰ কলিৰ দৰে এয়া চাওকচোন এয়া বাবু এয়া চোৱা মন ৱাও এইজোপা নহৰুৰ পৰা এইজোপা গৈ কিনে ইয়াত এটা ফুল হৈ গলগে আধা কেজি ৰুই কিমান খিনি ওলালে 8টামান পিয়াজ সৰু 8টামান পিয়াজ ৰুইছিলো আৰু 1 কেজি ওচৰা ওলালে কিমান বেছি প্ৰফিট আৰু কিমান যে দিন খাম আৰু অহা বছৰ ৰুম ইয়াৰ পৰাই কঠিয়া থৈ দিম অহা বছৰকেও ৰুম বহুত বেছি ভাল লাগিলে ইমানখিনি কঠিয়া ওলালে খাবও পালো আৰু মাহঁতক বাহঁতক সকলোকে দুটা এটা দিও যাব পাৰিম ঘৰৰ নহৰু কেনেকুৱা পালে আজি আপোনালোকে ভিডিঅ'টি জনাব আমি কিন্তু খানি থাকোতে বহুত বেছি আনন্দ পালো আৰু আপোনালোকেও ভাল পালে বুলি ভাবি লৈছো ধন্যবাদ।